আবার সকলকে স্বাগতম জানাইছো মই সাইফুল ইসলাম। আজির গুরুত্বপূর্ণ খবর, ডুকুয়া থানাত খবর প্রতিষ্ঠা দিবস পালন, শিলচৰত ভোজন পরিমাণে হেরোইন জব্দ, দুধনৈত পথ দুর্ঘটনাতে তাতে নিহত এজন। নিতেও এনেকুৱা নিউজবোৰ পোৱাৰ বাবে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব, আমাক উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে অসম গণ পৰিষদৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱস। ইজৰাইল হামছাৰ যুদ্ধত সাংবাদিকৰ মৃত্যু, অত্যন্ত দুঃখজনক খবৰ। ইজৰাইল হামছাৰ যুদ্ধত সাংবাদিকৰ মৃত্যু। কাজিৰঙা জাতীয় আৰ্কিড উদ্যানৰ অষ্টম বৰ্ষ সম্পন্ন। কাজিৰঙা জাতীয় আৰ্কিড উদ্যানৰ অষ্টম বৰ্ষ সম্পূৰ্ণ। মৰিয়ানীত গো সৰবৰাহকাৰী আটক। তিতাবৰত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী। মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ, ব্যস্ততা বাঢ়িছে পৰ্যটন ঘৰ। মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ, ব্যস্ততা বাঢ়িছে পৰ্যটন ঘৰ। ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ 150 বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি। ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ 150 বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি। কামপুৰত আবকাৰী বিভাগৰ অভিযান 3 জনক আটক। চৰকাৰী জাননীত হাহাকাৰ কাজিৰঙা 7 লাখ টকাৰ ক্ষতিপূৰণৰ খেদাৰ খিলঞ্জীয়াক। চৰকাৰী জাননীত হাহাকাৰ কাজিৰঙাত 7 লাখ টকাৰ ক্ষতিপূৰণৰ খেদাৰ খিলঞ্জীয়াক। কাজিৰঙাৰ নিগৃষ্টীয় লোকক গড় মাটি এৰি দিয়াৰ চৰকাৰী নিৰ্দেশ, জীপাল কৃষক শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিক্ৰিয়া। কাজিৰঙাৰ নিগৃষ্টীয় লোকক গড় মাটি এৰি দিয়াৰ চৰকাৰী নিৰ্দেশ, জীপাল কৃষক শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিক্ৰিয়া। কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, ধুবুৰীৰ ছাত্ৰ নিহত। 20% বনাজ দিয়াৰ দাবীত উত্তাল চিকানী চাহ বাগিচা। 20% বনাজ দিয়াৰ দাবীত উত্তাল চিকানী চাহ বাগিচা। নতুন বিধানসভা ভৱনৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা। অব্যাহত আছে ভাৰতৰ উদ্ধাৰ অভিযান, পূৰ্ণদমে চলিছে অপাৰেশ্যন বিজয়।